হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিও অকণমান বেলেগ ধৰণৰ শাক এটা মই আপোনালোকৰ ওচৰত দেখাব খুজিছোঁ। আপোনালোকে বাৰু জানেনে এই শাকটো আৰু কোনে কি নামেৰে এইটো শাকটো কয় আপোনালোকে মোক জনাবচোন। আমি এই শাকটোক মালভোগ খুতুৰা বুলি কওঁ। কেতিয়াবা আপোনালোকে খাই পাইছেনে? কোনে কোনে খাই পাইছে মোক জনাবচোন। আজি মই এই শাকটোৰে দুটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া প্ৰথমতে মই মালভোগ খুতুৰা শাকখিনি এনেকৈ ধুনীয়াকৈ বাছি লৈছোঁ। বাছি লৈ পেলাই এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু এইখিনি ভালদৰে ধুই ইয়াক মই সৰু সৰুকৈ কুটি ল'ম। আপোনালোকে কোন কোন ঠাইৰ পৰা চাই আছে মোৰ ভিডিঅ' আৰু এই শাকটোক আপোনালোকে কোনে কি নামেৰে কয় মোক জনাবচোন। আমি এইফালে মালভোগ খুতুৰা বুলিয়ে কওঁ। আৰু এয়া মই শাকখিনি ধুই ধুনীয়াকৈ কাটি লৈছোঁ। এই শাকটোৰ হেনো বহুত উপকাৰ আছে। অলপতে মই এটা ফেচবুক পোষ্টত পাইছিলোঁ আৰু কালি মই হঠাতে এইটো শাক দেখা পালোঁ বজাৰত আৰু সেইকাৰণে মই কি কৰিলোঁ বোলে এই শাকটোকে লৈ যাওঁ আৰু এইখিনি বনাই পেলাই খাবলৈ লৈ। এতিয়া চাওক, শাকখিনি মই ধুনীয়াকৈ এনেকৈ মিহিকৈ কাটি লৈছোঁ। কাটিটো আপোনালোকে নিজৰ জোখমতে কাটিব। মই বহুত বেছি মিহিকৈও কাটা নাই। আৰু এই শাকটো ইমানেই কোমল যে তাৰ পাতবিলাকত একদম লেহুকা পাতবিলাক। এয়া চাওক, শাকখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। এমুঠি শাক মই এনেকৈ কাটিছোঁ আৰু এমুঠি শাক মই কাটি থৈ দিছোঁ। এতিয়া চাওক, কেৰাহী এখন লৈছোঁ আৰু ইয়াতে মই কি দিছোঁ, সৰিয়হ তেল দিছোঁ অকণমান। সৰিয়হ তেল দি ইয়াতে মই পিঁয়াজ দিছোঁ। পিঁয়াজ দি ইয়াত অকণমান হালধি গুড়া দিছোঁ আৰু এইখিনি ভালদৰে পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে কুটি লোৱা শাকখিনি দি দিছোঁ। এয়া চাওক, কুটি লোৱা শাকে আৰু নিমখ দি দিছোঁ। ইয়াতে মই নিমখ আপোনালোকে একদম কমাই দিব, নহ'লে এই শাকখিনি একেবাৰে পমি যায়, অকণমানি হৈ যায়। চাবচোন, এয়া নিমখ হালধি ভালদৰে মিহলাই মই এতিয়া কিছু সময় শাকখিনি ঢাকনি দি থৈছোঁ। এতিয়া চাওক, এয়া ধুনীয়াকৈ মই মিহলাই দিছোঁ। এয়া দেখিছেনে শাকখিনিৰ পৰা কিমান পানী ওলাইছে। এয়া আমাৰ শাক ভাজিখন হৈ গ'ল। আৰু এই শাকটো খাবলৈ ইমানেই ভাল লাগে, অলপ অলপ টেঙা লাগে আৰু বহুত বেছি টেষ্টি হয়। কেতিয়াবা যদি খোৱা নাই কোনেও আপোনালোকে, তেনেহ'লে খাই চাবচোন আৰু যদি খাইছে কেনে পাই জনাব। আকৌ মই এমুঠি শাক থৈ দিছিলোঁ কুটি পেলাই। এতিয়া সেই মুঠি শাক মই কি কৰিছোঁ, অকণমান মচুৰ দাইলৰ লগত এই কুটি লোৱা শাকমুঠি প্ৰেছাৰত দি দিছোঁ এনেকৈ। আৰু ইয়াতে মই দি দিছোঁ অকণমান নিমখ আৰু প্ৰেছাৰত নিমখ অকণমান দি মই প্ৰেছাৰত ঢাকনি মাৰি ইয়াতে মই 2টা হুইচেল মাৰিবলৈ দিছোঁ। নিমখটো আপোনালোকে জোখমতে দিব আৰু এইখিনি ধুনীয়াকৈ। এতিয়া চাওক, কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াত মই সৰিয়হ তেল দিছোঁ আৰু যিহেতু শাকটো অকণমান টেঙা আছে তো মই প্ৰথমতে ইয়াতে ক'লা সৰিয়হ অকণমান দি লৈছোঁ। সৰিয়হখিনি ফুটাৰ পিছত তেজপাত দিছোঁ আৰু কেঁচা জলকীয়া আৰু ইয়াতে মই এটা পিঁয়াজ কাটি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে আপোনালোকে বিলাহীও দিব পাৰে, কণ বিলাহী নহ'লে যিকোনো বিলাহী দিলেই হ'ল। এতিয়া চাওক, অকণমান হালধি দি লৈছোঁ আৰু এইখিনি যেতিয়া ভাজি হৈ গৈছে তেতিয়া মই এই দাইল আৰু শাকখিনি ইয়াতে দি দিছোঁ। এয়া চাওক, দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। সঁচাকৈ খাবলৈ তেনেকুৱাই ধুনীয়া হৈছে। যদি এনেকৈ খোৱা নাই আপোনালোকে কেতিয়াবা এনেকৈ খাই চাবচোন। এই শাকটো বহুত টেষ্টি হয়। এয়া চাওক, আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান কেঁচা ধনিয়া। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পাইছে লাইক কমেণ্ট দিব বুলি আশা ৰাখিলোঁ। এনেকুৱা আৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। তো আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন।